हेलो गाइस मैं बितुपान हर हर महादेव पवित्र शाওন মাহক লৈ লোকমান্যতা আছে কিছুমান ঠিক আছে আজিকালিতো অকমান অশ্লীল হৈ গ'ল যোৱাকালি দেখিলো ওয়াইন শ্বপত মদ কিনি আছে মদ খাই খাই গৈ আছে বলবমত তেনেকে না যায় কাৰণ এইবাৰ মই যেটো জাগাত গৈছিলো ঝাৰখণ্ডৰ 1008 ৰাৱণেশ্বৰ বৈদ্যনাথ মন্দিৰত হেতুক লৈ মানে মোৰ এক্সপেৰিয়েন্স শেয়াৰ কৰিম আপোনালোকৰ লগত এই ভিডিঅ'টোৰ জৰিয়তে আৰু লগতে দুই তিনটা লোকমান্যতা মই কাহিনী আকাৰে আপোনালোকক কম হয়তো কিছুমানে জানে কিছুমানে নাজানিব পাৰে ভুল হলে কিবা কাৰণত ক্ষমা কৰিব শিৱ পুৰাণৰ কিছুমান চেপ্টাৰত আছে লিখা হেমতে মই ক'বলৈ ট্ৰাই কৰিম মই যিখিনি ৰিসাৰ্চ কৰিছো কাহিনীটো হল কেনেকুৱা মেইন বলবম জ্যোতিৰ্লিংগ য'ত য'ত আছে সেইবিলাক জাগাতে যায় যেনেকৈ হৰিদ্বাৰ ঠিক আছে উজ্জয়ন বাবা বৈদ্যনাথ ঝাৰখণ্ডত আছে এইবিলাক জাগাত বেছি যায় য'ত গংগা নদীখন ওচৰত কাশী সবতকৈ বেছি মানুহ যায় কাশী সবতকৈ বেছি মানুহ যায় কাশীত যায় তাতে যেটো জ্যোতিৰ্লিংগ আছে যা কি নহওক এতিয়া কথাটো হ'ল কেনেকৈ এই শাওন মাহত এই বলবমৰ যেটো প্ৰচলন আৰম্ভ হ'ল এই বলবম যোৱাটো এনেকৈ নাযায় ডিজে বজায় ডিজে মানিছ ডিজে এইটো ডিজে সেইটো এনেকৈ নাযায় আমি এইবাৰ য'ত গৈছোঁ তাত মোটামুটি টোটেল এপ্ৰক্স আমি খোজকাঢ়িছোঁ 155 কিলোমিটাৰ এপ্ৰক্স 145 পৰা 155 কিলোমিটাৰৰ ভিতৰত আমি খোজকাঢ়িছোঁ তাতে যেটো শ্ৰদ্ধা তাতে এনেকুৱা গান বজা নাই বিহাৰৰ জায়গা বিহাৰত এইবিলাক বজা নাই কিন্তু গান তাতে ভাল ভাল গান বজি আছে পণ্ডিত যশৰাজৰ গান বজি আছে হৰিহৰণৰ গান বজি আছে অনুৰাধা পাডৱালৰ গান বজি আছে ধুনীয়া গান বজি আছে যিয়ে আপোনাক মন্ত্ৰমুগ্ধ কৰি পেলাই আমাৰ ইয়াৰ নিচিনা ইমান অভদ্ৰামী নহয় যোৱাকালি মই এবাৰ কম বুলি ভাবিছিলোঁ পিছত ভাবিলোঁ নাই এইটো মহাদেৱে চাব ফুল বটল মদ কিনি মদ খাই ফুল নিচাত টিপ 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 গানত এনেকৈ বলবম একদমেই নাযায় তো আমি হিন্দুবিলাক এনেকুৱা ন আমাৰ হিন্দু মানুহবিলাক এনেকুৱা আমি নিজৰ সংস্কৃতিক নিজেই চেষ্টা কৰোঁ বেয়া লাগে দেখি যা কি নহওক কিয় যায় শাওন মাহত বলবম কিয় যায় শাওন মাহত বলবম যোৱাৰ বহুত মানে কাহিনী আছে কিছুমান পুৰাণত আছে ভাগৱতত আছে কিছুমান আপোনাৰ লোকমান্যতা হিচাপে আছে তো প্ৰথম এটা কাহিনী কওঁ ৰাৱণৰ ককায়েকৰ নাম আছিল কুবেৰ আৰু কুবেৰে সাজিছিল লংকা সোণৰ লংকা যেতিয়া মহাদেৱে পাৰ্বতীৰ লগত বিয়া হ'ব তেতিয়া কুবেৰে কৈছিল আপুনি পাৰ্বতী মাক আনি ক'ত ৰাখিব এই লংকা আপোনাক মই গিফ্ট দিলোঁ আপুনি লংকাত ৰাখিব মহাদেৱে ৰাখি দিলে ভলে বাবা তাৰ ফৰক নপৰে ৰাখি দিলে মহাদেৱে ৰাখি দিলে লংকা তো ৰাৱণে ভাবিছিল যে ইমান ধুনীয়া লংকা ইমান ডাঙৰ লংকা পৃথিৱীত অকল মোৰ হ'ব লাগে তো সি মহাদেৱৰ পূজা কৰিলে মহাদেৱক সন্তুষ্ট কৰিলে আৰু মহাদেৱৰ পৰা বৰদান হিচাপে লংকা খুজি লৈ ল'লে মহাদেৱে ভলে বাবা দি দিলে কাৰণ ফৰক নপৰে ন বৈৰাগী মানুহ বাঘৰ ছাল পিন্ধা ভস্ম লগোৱা শ্মশানত থাকে একো একো আড়ম্বর নাই একো দিখাবা নাই তো লংকা দি দিলে কিন্তু ৰাৱণে প্ৰত্যেকবাৰেই চেষ্টা কৰিছিল যেন মহাদেৱক লংকাত লৈ যায় ৰাখিব পাৰে কিন্তু মহাদেৱ নাযায় তো একবাৰ বহুত কষ্ট কৰিলে ৰাৱণে বহুত তপস্যা কৰিলে আৰু মহাদেৱক ক'লে প্ৰভু বলক মহাদেৱে ক'লে মই যাব নোৱাৰিম মই নোৱাৰোঁ এইবিলাক মোৰ ভাল নালাগে মই ইয়াতে এনি টাইম য়োগত থাকোঁ এনি টাইম মই পৃথিৱীৰ কথা চিন্তা কৰোঁ মানুহৰ কথা চিন্তা কৰোঁ অসুৰৰ দানৱৰ চবৰে কথা চিন্তা কৰিব লাগে মই যাব নোৱাৰোঁ কিন্তু তই ইমান মানে বাৰে বাৰে মোক কৈ থাকো নিবৰ কাৰণে তোক মই এটা জ্যোতিৰ্লিংগ দি আছোঁ এটা আত্মলিংগ দি আছোঁ সেইটো তই লৈ যা কিন্তু চৰ্ত হ'ল কৈলাশৰ পৰা শ্ৰীলংকালৈকে তই খোজকাঢ়ি যাব লাগিব আৰু য'ত থবি তাতে স্থাপিত হৈ যাব কিন্তু তই থ'ব নোৱাৰ ৰাৱণে কৈছে ইটছ অ'কে ফাইন বঢ়িয়া ৰাৱণে হাতত লৈছে এণ্ড যাত্ৰা আৰম্ভ কৰিল তো ভগৱান যিবিলাক দেৱতা আছিল দেৱতাবিলাকৰতো টেনশ্যন হৈ গ'ল না বাই চান্স যদি সেই জ্যোতিৰ্লিংগটো লংকাত স্থাপিত হৈ গ'ল হয় সেই ৰাম ভগৱানৰ যে জন্ম হ'ব এতিয়াও লংকাত বিজয় মানে জয় কৰিব নোৱাৰে ৰাৱণক হৰুৱাব নোৱাৰিল তো ভগৱানে প্লেন কৰিল নাৰদ মুনি ইমান ডাঙৰ মুনি নাৰদ মুনিয়ে যায় বাবা গণেশৰ ওচৰত প্ৰাৰ্থনা কৰে যেন আপুনি কিবা এটা কৰক বাবা গণেশ তো বাবা গণেশ কৈছে ঠিক আছে কৰিম তো বাবা গণেশে সৰু বাচ্চা এটাৰ ৰূপ লয় ৰাৱণে যিটো ৰাস্তা দি গৈ থাকে সেইটো ৰাস্তাত পিছে পিছে ইফাল ইফাল কৰি তাৰ পিছে পিছে গৈ থাকে ভগৱানৰ লীলা স্বৰূপে ৰাৱণৰ বহুত পানী পিয়া লাগে ইমান বেছি পানী পিয়া লাগে তাৰ সহ্য নহয় আৰু সি পানী বিচাৰি থাকে
তেতিয়াই বাবা গণেশে লীলা কৰি কেনে মা গংগাক পানী অলপ খুৱাব দিয়ে, মা গংগাই প্ৰকট হয়, পানী অলপ খুৱাই, তো গোটেই গংগাই তাৰ পেটত সোমাই যায়। তো ভাবক, গোটেই গংগা নদীখন যদি পেটত সোমাই যায়, তেতিয়াহ'লে কিমান জোৰে পেচাব কৰা লাগিব বা কিমান জোৰে মানে ইউৰিন লাগিব। তো ৰাৱণৰ চেম নেচাৰ কল, বহুত জোৰে পেচাব কৰা লাগে। তেতিয়াই বাবা গণেশে ৰাৱণৰ সন্মুখত আহি দেখা দিয়ে, বাচ্চা, সৰু বাচ্চা হিচাপে। তেতিয়া ৰাৱণে কয়, ঐ পোৱালি, এই শিৱলিংগটো ধৰ, মাটিত নথবি, মই যেতিয়ালৈকে নাহোঁ মাটিত নথবি, মাটিত থ'লে দিগদাৰ হ'ব। কৈছে ঠিক আছে নথওঁ, আৰু মই পেচাব কৰি আহি আছোঁ। পেচাব কৰিব যায়। তেতিয়া বাবা গণেশে সৰু বাচ্চাৰ ৰূপ লৈ থাকে ন, তো সেই বাচ্চাটোৱে কয় যে মই কিন্তু 3বাৰ মাতিম, যদি মই ৰাখিব নোৱাৰো ওজন, মই 3বাৰ মাতিম, নাহিলে কিন্তু মই মাটিত থৈ দিম। ৰাৱণে কৈছে ঠিক আছে, 3বাৰৰ আগতো আহিয়ে পাম মই। এতিয়া গোটেই গংগাটো পেটত সোমাই আছে, সি যেতিয়া মুতিব যায় মুতিয়ে থাকে, পেচাব কৰিয়ে থাকে, শেষে নহয়। বাবা গণেশে ইমান চতুৰ, বাবা গণেশে লাহে লাহে মাত দিয়ে, তো পিনে লাহে লাহে মাত দিয়ে। যিটো তাৰ মানে এটা প্ৰমিছ কৰিছিল যেন 3বাৰে মাতে, লাহে লাহে মাতে, জোৰে মাতিম নে লাহে মাতিম সেইটোতো কোৱা নাছিল। ৰাৱণে শুনা নাপায়, থৈ দিয়ে। য'ত থৈ দিয়ে সেইটোৱে ঝাৰখণ্ডৰ বাবা বৈদ্যনাথ মন্দিৰ। থৈ দিয়াৰ লগে লগে ৰাৱণে গোটেই লীলা বুজি পাই যায়, কাৰণ ৰাৱণো জ্ঞানী আছিল। তেতিয়া মহাদেৱ প্ৰকট হয়, মহাদেৱে কয় চাল, এইটো লীলা হয়, এইটো তই লৈ যাব নোৱাৰো, তোক নিব দিব নোৱাৰো, বিধাতাৰ নিয়ম কিছুমান আছে, তই ৰামৰ হাতত মৰিব লাগিব। কাৰণ ৰাৱণো ভগৱানৰ অৱতাৰে আছে, সেইটো এটা বেলেগ কাহিনী মই ক'ম। ৰাৱণ আৰু কুম্ভকৰণো ভগৱানৰ অৱতাৰ আছিল, ভগৱানৰ বডিগাৰ্ডৰ অৱতাৰ আছিল, সেইটো মই ক'ম, এটা বেলেগ কাহিনীটো। তো ৰাৱণে বুজি পালে লীলা, তো বিষ্ণু ভগৱান আহিল, ব্ৰহ্মা আহিল, সেই যিটো জ্যোতিৰ্লিংগ বাবা বৈদ্যনাথ, তাক পূজা কৰিল, ৰাৱণেও পূজা কৰিল। ওচৰতে চুলতানগঞ্জ আছিল, চুলতানগঞ্জৰ পৰা পানী আনি পূজা কৰিলে, বিশ্বকৰ্মা ভগৱান আহি মন্দিৰটো বনালে। আৰু এই যিখিনি ঘটনা, এই ঘটনাটো হৈছে শাওণ মাহত। সেইকাৰণে শাওণ মাহত ঝাৰখণ্ডত চুলতানগঞ্জত থকা গংগা নদীৰ পৰা পানী উঠাই ঝাৰখণ্ডত থকা বাবা বৈদ্যনাথ, ৰাৱণেশ্বৰ বাবা বৈদ্যনাথ মন্দিৰত যায় পানী ঢালে। বৈদ্যনাথ মন্দিৰৰ নাম এইটো হৈছে, শিৱ ভগৱানে এটা বৰদান দিছিল যে এই মন্দিৰত যোনে বেমাৰ আজাৰ লৈ আহিব, তাৰ বেমাৰ আজাৰ ভাল হ'ব। সেইটো এটা শিৱ পুৰাণত আছে, এইটো এটা কাহিনী। আৰু এটা কাহিনী হ'ল, যেতিয়া সাগৰ মন্থন হৈছিল, সাগৰ মন্থনত কিছুমান চৰ্ত আছিল, বহুত ক'ব গ'লে বহুত বেছি হৈ যাব, এইটো শিৱ পুৰাণত আছে। সাগৰ মন্থন যেতিয়া হৈছিল, তেতিয়া অসুৰ আৰু দেৱতাৰ মাজত এটা সুমেৰু পৰ্বত আৰু মহাদেৱৰ ডিঙিত থকা বাসুকীনাথ সাপডাল, বাসুকীনাথক লৈ টানাটানি হৈছিল, যেন সাগৰ মন্থন হ'ব আৰু সাগৰৰ পৰা যি বস্তু ওলাব আমি ভগাই ল'ম, আমাৰ মাজত ভগাই ল'ম। কাৰণ অসুৰে দাবী কৰিছিল ভগৱানৰ ওচৰত যেন আমাৰ লগত প্ৰত্যেকবাৰে ছল হয়, আমাৰ লগত প্ৰত্যেকবাৰে কপট হয়, আমি ইমান তপস্যা কৰাৰ পিছতো, আমি ইমান ভগৱানক পূজা কৰাৰ পিছতো আমাৰ লগত ছল হয়, আমাৰ লগত কপট হয়। তো ভগৱানে ক'লে ঠিক আছে, এনেকুৱা এটা কাম কৰ, তহঁতে সাগৰটো বহুত কিবা কিবি থাকে, যি ওলাব তহঁতে ভগাই ল'বি, তো দুটাও পাৱাৰফুল হৈ যাবি, দুটাও ভালকৈ চলাই থাকিলে হ'ল, পাতাল লোক তোৰ, স্বৰ্গলোক তোৰ, ঠিক আছে। তো দেৱতাই এটা চৰ্ত ৰাখিলে যেন যিটো বস্তু প্ৰথম ওলাব আমি ৰাখিম। কিন্তু বিধাতাৰ নিয়তিৰ আগত ভগৱানো কেতিয়াবা কেতিয়াবা হাৰি যায়। সেই যেতিয়া সাগৰ মন্থন কৰিল, প্ৰথম ওলাল হলাহল বিষ, আৰু এটা বিষ ওলাইছিল কালকুট, কিন্তু হলাহল বিষটো প্ৰথম ওলাইছিল। কিন্তু চৰ্ত অনুযায়ী দেৱতাবিলাকে ৰাখিব লাগে, কিন্তু দেৱতাবিলাক সদায় চল কৰিছিল অসুৰৰ লগত। তো সিহঁতে ক'লে আমি কেনেকৈ ৰাখিম, আমি ৰাখিব নোৱাৰোঁ। হলাহল বিষটো ইমান ভয়ংকৰ আছিল, যদি পৃথিৱীত একটুপু পৰিল হয় পৃথিৱী ধ্বংস। কোনো দেৱতাই সেই হলাহল বিষক ৰাখিব পৰা নাই। তেতিয়াই মহাদেৱ আহে আৰু মহাদেৱে কয় মই লৈ ল'ম। মহাদেৱে সেই বিষ খাই দিয়ে, খাই দিয়াৰ পিছত ডিঙিৰ পৰা তলত নামোতেই মা পাৰ্বতীয়ে আহি কেনে ডিঙিত হাত দিয়ে আৰু সেই বিষটো নামি নাযায়। আৰু সেইকাৰণে মহাদেৱৰ ডিঙি নীলকণ্ঠ। কিন্তু সেই বিষৰ প্ৰভাৱ ইমান আছিল, মহাদেৱ মূৰ্ছিত হয়, বেহুচ হৈ যায় আৰু জ্বলা পোৰা কৰে। তেতিয়া মহাদেৱৰ দুজন প্ৰধান ভক্ত পৰশুৰাম আৰু ৰাৱণ, এই দুজনে যিমান জ্যোতিৰ্লিংগ থাকে পৃথিৱীত, গংগাৰ পৰা পানী আনি কেনে সেই শিৱলিংগত ঢালি থাকে, যেতিয়ালৈকে মহাদেৱে শান্তি নাপায়। এইটো এটা লোকমান্যতা। আৰু এটা লোকমান্যতা আছে, যেতিয়া মাতা সতী আত্মদাহ কৰে নিজকে, আত্মদাহ কৰাৰ পিছত মহাদেৱ পাগল হৈ যায়, কান্ধত লৈ ঘূৰি ফুৰে। বিষ্ণু ভগৱানে সুদৰ্শন চক্ৰৰে এটা এটাকৈ কাটে পাৰ্টছ। 51 শক্তিপীঠ গোটেই ৱৰ্ল্ডত আছে, মিলাই বাংলাদেশতো আছে, ইণ্ডিয়াত আছে, আমাৰ কামাখ্যা মন্দিৰো সেই একেই, ৰামপুৰ হাটত থকা মা তাৰাপীঠো একেই। এবাৰ চাই আহিলোঁ, ভগৱানৰ কিবাত চাব পাৰিলোঁ। তেতিয়া মহাদেৱে
মানে ইমান ভাঙি পৰে, ইমান তেখেতৰ হৃদয় ভাঙি পৰে মাতাজীৰ বিয়োগ হোৱাৰ পিছত, মৃত্যু হোৱাৰ পিছত তেখেতে অমৰনাথ গুফাত যায়, ধ্যানত বহি যায়। 84,000 বছৰ ধ্যান কৰে অমৰনাথ গুফাৰ ভিতৰত, আৰু নন্দী বাহিৰত ৰখি থাকে। নন্দীয়ে কয় মই আছোঁ প্ৰভু, আপুনি চাওক। তেতিয়াই হিমালয়ৰ ঘৰত, হিমাৱত ৰজাৰ ঘৰত পাৰ্বতীৰ জন্ম হয়, আৰু পাৰ্বতীও তপস্যা কৰে মহাদেৱক পাবৰ কাৰণে। আৰু মহাদেৱে পাৰ্বতীৰ তপস্যাত সন্তুষ্ট হৈ 84,000 বছৰ পিছত দেখা দিয়ে এই শাওণ মাহতে। এইটো এটা লোকমান্যতা। সেইকাৰণে শাওণ মাহত কয় যেন শিৱলিংগত যায় পানী ঢালিলে, বা যিমান জ্যোতিৰ্লিংগ আছে তাতে যায় পানী ঢালিলে মহাদেৱে সোনকালে সন্তুষ্ট হয় আৰু মনোকামনা পূৰ্ণ কৰে। কিন্তু কথাটো হ'ল কেনেকুৱা, কৰ্মফল যদি ভাল থাকে, আমি যদি ভাল কাম কৰোঁ, ঘৰত থকা সৰু শিৱলিংগটোত পানী ঢালিলেও ভগৱান সন্তুষ্ট হ'ব। ইমান বলবম এইবিলাক যাব নালাগে। কাৰণ মহাদেৱে শিৱপুৰাণত নিজেই কৈছে, এটা শ্লোক আছে যেন মই দিয়া শৰীৰটোক কষ্ট দি যদি মোক পূজা দিয়, সেই পূজা মই স্বীকাৰ নকৰোঁ। তো আপোনালোকে যদি খোজকাঢ়িব পাৰিছে খোজকাঢ়ক ভালকৈ মনে দি। মহাদেৱে ভাং নাখায়, মহাদেৱে বিষ খাইছিল, আৰু সেই বিষৰ জ্বালা পোৰা শেষ কৰিবৰ কাৰণে ভাঙৰ লেপ লগোৱা হৈছিল, ভাঙৰ প্ৰলেপ লগোৱা হৈছিল ডিঙিত। মহাদেৱে ভাং নাখাইছিল। যেতিয়া আপোনালোকে ডাঙৰ ডাঙৰ মন্দিৰত যাব, এইবাৰ মই গৈছিলোঁ, তো মই তাতে জানিছোঁ এনেকৈ নাযায়। ডিষ্ট্ৰিক্ট 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 ডিজে 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 এনেকৈ নাযায়, একদমেই নাযায়। মদ খাব নোৱাৰে, নিয়ম আছে। শাওণ মাহটো গোটেই আপুনি দাড়ি চুলি কাটিব নোৱাৰে, আপুনি নিৰামিষ খাব লাগিব, আপুনি বেয়া কথা ক'ব নোৱাৰে মুখত, আপুনি বেয়া চিন্তা ৰাখিব নোৱাৰে, মনতো আহি থাকিব, আপুনি ৰখাব লাগিব, কণ্ট্ৰল কৰিব লাগিব। বলবমৰ যিবিলাক হৈ আছে এতিয়া এনেকৈ নহয়, ফটুৱামি বুলি কয়। বাকী শাওণ মাহত বলবম কিয় যায় তাৰ এই কাহিনীবিলাক মই ক'লোঁ। ভাল লাগিলে শ্বেয়াৰ কৰিব। হৰ হৰ মহাদেৱ, শাম্ব সদাশিৱ।